So hello friends, আজি আমি ADRE 2024 grade 3 graduate level examৰ পেপাৰ 4 খন আলোচনা কৰিব গৈ আছো আৰু পেপাৰ 4 এয়া 2022 চনত অনুষ্ঠিত হোৱা একে গ্ৰেডৰ এক্সামৰ পেপাৰ হয় আৰু ইয়াত আমি গোটেই পেপাৰখন আলোচনা কৰা নাই ইয়াত আমি ভূগোলৰ প্ৰশ্ন কেইটা আলোচনা কৰিছো আৰু যোৱা বছৰ অৰ্থাৎ 2022 বৰ্ষত অহা এই পেপাৰখনত মুঠতে 22টা ভূগোলৰ প্ৰশ্ন পোৱা গৈছিল আৰু সেই প্ৰশ্ন লগতে ইয়াৰ উত্তৰসমূহ আমি আলোচনা কৰি যাম আৰু ভিডিঅটো শেষত যদি ভিডিঅটো ভাল পায় কাইন্ডলি লাইক কৰিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ শেয়াৰ কৰিব নাপাহৰিব আমি ভিডিঅটোৰ ভিতৰত প্ৰৱেশ কৰোঁ নম্বৰ 1 লাই হাৰৌবা উৎসৱটো নিম্নলিখিত কোন জনগোষ্ঠীৰ সৈতে সম্পৰ্কিত লাই হাৰৌবা ফেষ্টিভেল ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোইং ট্ৰাইব আৰু অপশ্যন কেইটা হৈছে মিচিং কাৰ্বি গাৰো আৰু মেইটে আৰু শুদ্ধ অপশ্যনটো হৈছে মেইটে অৰ্থাৎ মণিপুৰৰ ট্ৰাইব লাই হাৰৌবা মণিপুৰৰ এটা উৎসৱ নেক্সটলি কাংলা দুৰ্গটো উত্তৰ পূব ভাৰতৰ কোন ঠাইত অৱস্থিত ইন হুইচ প্লেচ অফ নৰ্থ ইষ্ট ইণ্ডিয়া দ্য কাংলা ফৰ্ট ইজ ছিটুৱেটেড অপশ্যন কেইটা হৈছে আগাৰতলা গেংটক ইটানগৰ আৰু ইম্ফল আৰু শুদ্ধ অপশ্যনটো হৈছে ইম্ফল নেক্সটলি নম্বৰ 3 উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ সীমা বাংলাদেশৰ সীমাৰ সৈতে সংলগ্ন নহয় হুইচ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ অফ ইণ্ডিয়া ইজ নট শ্বেয়াৰিং ইটছ বাউণ্ডেৰী উইথ বাংলাদেশ আৰু অপশ্যন কেইটা হৈছে মণিপুৰ ত্ৰিপুৰা মেঘালয় মিজোৰাম ইয়াত মণিপুৰ হৈছে শুদ্ধ অপশ্যন মণিপুৰে বাংলাদেশৰ সৈতে নিজৰ সীমা শ্বেয়াৰ কৰা নাই ই ম্যানমাৰৰ সৈতে নিজৰ সীমা শ্বেয়াৰ কৰিছে নেক্সট নম্বৰ 4 নিম্নলিখিত বিকল্প অমিল শব্দটো হৈছে ফলোইং মিছমেচ অপশ্যন ইজ ইয়াত কোনটো মিছমেচ কৰি আছে গেংটক ইম্ফল আগৰতলা ডিমাপুৰ গোটেই গেংটক ইয়া হৈছে ছিকিমৰ ৰাজধানী ইম্ফল মণিপুৰৰ ৰাজধানী আগৰতলা ত্ৰিপুৰাৰ ৰাজধানী ইয়াত এটাই মিলা নাই সেয়া হৈছে ডিমাপুৰ ই নাগালেণ্ডৰ কিন্তু ই ৰাজধানী নহয় আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে ডিমাপুৰ ই মিছমেচ কৰিছে নেক্সট নম্বৰ 5 নিম্নলিখিত সমূহৰ কোনটো এক শুদ্ধ বিবৃতি নহয় হুইচ অফ দ্য ফলোইং ইজ নট এ ৰাইট ষ্টেটমেণ্ট আৰু অপশ্যন কেইটা হৈছে সুন্দৰবন বদ্বীপত বিশ্বৰ সৰ্ববৃহৎ বনাঞ্চলটো অৱস্থিত ৱৰ্ল্ডছ লাৰ্জেষ্ট ফৰেষ্ট ইজ ছিটুৱেটেড ইন সুন্দৰবন ডেল্টা চীন দেশ হৈছে বিশ্বৰ সৰ্ববৃহৎ মাইকা উৎপাদনকাৰী দেশ চাইনা ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ মাইকা ইন দ্য ৱৰ্ল্ড ইষ্টাৰ দ্বীপ হৈছে এটা ভূমি অঞ্চল যিটো ভাৰতৰ ভূগোলকীয় বিপৰীত স্থানত অৱস্থিত ষ্টাৰ আইলেণ্ড ইজ এ লেণ্ড এৰিয়া ডেট ইজ এণ্টিপডেল টু ইণ্ডিয়া আৰু নেক্সট নম্বৰ ডি দিছে ভাৰতৰ সৰ্ববৃহৎ লুণীয়া প্ৰাণীৰ হ্ৰদটো গুজৰাটৰ অৱস্থিত ইণ্ডিয়াছ লাৰ্জেষ্ট চল্ট ৱাটাৰ লেক ইজ ছিটুৱেটেড ইন গুজৰাট আৰু শুদ্ধ অপশ্যনটো হৈছে অৰ্থাৎ ইয়াৰ অশুদ্ধ বিবৃতি আৰু শুদ্ধ অপশ্যনটো হৈছে সুন্দৰবন বদ্বীপ বিশ্বৰ সৰ্ববৃহৎ বনাঞ্চলটো অৱস্থিত এয়া অশুদ্ধ উত্তৰ অশুদ্ধ ষ্টেটমেণ্ট আৰু উত্তৰটো হৈছে শুদ্ধ নেক্সট নেকি নম্বৰ 6 পেকিয়ং বিমানবন্দৰ ক'ত অৱস্থিত হুৱেৰ ইজ পেকিয়ং এয়াৰপৰ্ট ছিটুৱেটেড ইয়াত অপশ্যন কেইটা দিছে অৰুণাচল প্ৰদেশ ছিকিম মণিপুৰ আৰু মিজোৰাম আৰু শুদ্ধ উত্তৰটো হৈছে ছিকিমত থকা বিমানবন্দৰটো হৈছে পাকিয়ং বিমানবন্দৰ নম্বৰ 7 আৰ্জেণ্টিনাৰ ৰাজধানী চহৰ হৈছে দ্য কেপিটেল চিটি অফ আৰ্জেণ্টিনা ইজ বুনেছ এৰিছ সান্তিয়াগো বগোটা আৰু লিমা আৰু শুদ্ধ অপশ্যনটো হৈছে বিউনিয়াছ এৰিছ নেক্সট নিম্নলিখিত সমূহৰ কোনটোক বৰ্তমান সময়ত ভাৰতবৰ্ষৰ সৰ্বোচ্চ হিমালয় শৃংগ হিচাপে বিবেচনা কৰা ৰিমেম্বাৰ ভাৰতবৰ্ষৰ বুলি কৈছে ইয়াত হুইচ অফ দ্য ফলোইং ইজ কনচিডাৰ্ড এজ দ্য হাইষ্ট হিমালয়ান পিক অফ ইণ্ডিয়া কাঞ্চনজংঘা নন্দাদেৱী কামেট আৰু মানা আৰু শুদ্ধ অপশ্যনটো হৈছে কাঞ্চনজংঘা যি ভাৰতৰ অন্তৰ্গত হিমালয় পৰ্বতত থকা আটাইতকৈ ওখ শৃংগ নেক্সটলি কোনখন পৌৰাণিক ভূগৰ্ভস্থ নদী প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত গংগা আৰু যমুনা নদীৰ সৈতে মিলন হোৱা বুলি গণ্য কৰা হয় হুইচ mythical underground river is considered to meet the river Ganga and Jamuna at the Triveni confluence in Prayagraj আৰু অপশ্যন কেইটা ভাগীৰথী আলেকানন্দা সৰস্বতী আৰু সত্য সতলেজ আৰু শুদ্ধ অপশ্যনটো হৈছে সৰস্বতী নদী সৰস্বতী ৰিভাৰ নম্বৰ 10 বায়ুমণ্ডলীয় চাপ জোখিব বাবে কোনবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয় নেন ইনষ্ট্ৰুমেণ্ট ইউজড ইন মেজাৰিং দ্য এটমস্ফেৰিক প্ৰেছাৰ আৰু অপশ্যন কেইটা আছে নেনোমিটাৰ বেৰোমিটাৰ অল্টিমিটাৰ আৰু হাইড্ৰমিটাৰ আৰু শুদ্ধ অপশ্যনটো হৈছে বেৰোমিটাৰ নম্বৰ 11 অধ্যয়নৰ কোনটো শাখাই জীৱাশ্মৰ ওপৰত ভিত্তি কৰি পৃথিৱী পৃষ্ঠত জীৱৰ ক্ৰমবিকাশৰ বিষয়বস্তু সামৰি লয় হুইচ ব্ৰাঞ্চ অফ ষ্টাডি কভাৰ্ছ দ্য ইভলিউশ্যন অফ লাইফ অন দ্য আৰ্থ ছাৰ্ফেচ বেছড অন ফচিলছ আৰু অপশ্যন কেইটা আছে পেলিঅন্টলজি আৰ্কিঅলজি জিঅ'লজি আৰু জিঅ'মৰ্ফলজি আৰু শুদ্ধ অপশ্যনটো হৈছে পেলিঅন্টলজি নম্বৰ 12 নিম্নলিখিত কোনবিধক কেৰেট এককত জোখা হয় অৰ্থাৎ হুইচ অফ দ্য ফলোইং ইজ মেজাৰ্ড ইন কেৰেট ইউনিট আৰু অপশ্যন কেইটা হৈছে তীখাৰ দণ্ড
ষ্টীল ৰড, দুগ্ধৰ চৰ্বিভাগ, মিল্ক ফেট, কেশৰ, কেশৰ, সোণ, গ'ল্ড। আৰু শুদ্ধ অপশ্যনটো হৈছে সোণ। সোণক আমি কেৰেট ইউনিটত জোখা হয়। নিম্নলিখিত কোনবিধ ভাৰতবৰ্ষৰ থলুৱা নহয় বুলি? হুইচ অফ দ্য ফলোইং ইজ নট লোকেল অফ ইণ্ডিয়া? চিম্পাঞ্জী, এশিঙীয়া গড়, ওৱান হৰ্ণ ৰাইন'চেৰাছ, নলগাহৰি, পিগমি হক, নাহৰফুটুকী বাঘ, লিপাৰ্ড। আৰু শুদ্ধ অপশ্যনটো হৈছে চিম্পাঞ্জী। ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কোনবিধ? হোৱাট ইজ নেশ্যনেল ট্ৰী অফ ইণ্ডিয়া? দেৱদাৰু, দেৱদাৰু, বটগছ, বানিয়ান, আহঁত, পিপল আৰু নিম। আৰু শুদ্ধ অপশ্যনটো হৈছে বি, বটগছ বা বানিয়ান ট্ৰী। নেফাৰ পূৰ্ণ ৰূপটো কি? হোৱাট ইজ দ্য ফুল ফৰ্ম অফ নেফা? নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এৰিয়া, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এছেম্বলি, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এক্টিভিটি, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। আৰু শুদ্ধ অপশ্যনটো হৈছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। নম্বৰ 16, তলৰ কোনটো উৎসৱ মুখ্যতঃ কেৰালাত পালন কৰা হয়? হুইচ অফ দ্য ফলোইং ফেষ্টিভেল ইজ মেইনলি চেলিব্ৰেটেড ইন কেৰালা? দেৱালী, অনাম, পংগল, লোহৰী। আৰু শুদ্ধ উত্তৰটো হৈছে অনাম, যি কেৰালাত চেলিব্ৰেট কৰা হয়। নিম্নলিখিত কোনখন ৰাজ্যৰ সীমা অসমৰ সীমাৰ সৈতে সংলগ্ন নহয়? হুইচ অফ দ্য ফলোইং ষ্টেট ডাজ নট শ্বেয়াৰ ইটছ বৰ্ডাৰ উইথ আছাম? নাগালেণ্ড, ছিকিম, মিজোৰাম আৰু পশ্চিমবংগ। এণ্ড দ্য ৰাইট এনচাৰ ইজ, শুদ্ধ উত্তৰটো হৈছে ছিকিম। ছিকিম যথেষ্ট আঁতৰত আছে। ইয়াৰ সীমা ভাৰতৰ সৈতে অসমৰ সৈতে শ্বেয়াৰ কৰা নাই। 2022 বৰ্ষৰ জানুৱাৰী মাহত অসমৰ কোনখন জিলাৰ সৃষ্টি হৈছিল? হুইচ অফ দ্য ষ্টেট হুইচ ষ্টেট অফ আছাম হুইচ ষ্টেট নহ'ব এইটো হুইচ ডিষ্ট্ৰিক্ট ডিষ্ট্ৰিক্ট হ'ব হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ৱাজ ফৰ্ম ইন জানুৱাৰী 2022? আৰু অপশ্যন কেইটা হৈছে বজালী, বাক্সা, তামুলপুৰ এণ্ড হোজাই। আৰু শুদ্ধ উত্তৰটো হৈছে তামুলপুৰ। নম্বৰ 19, নিম্নলিখিত কোনখন নদী ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত আছে? হুইচ অফ দ্য ফলোইং ৰিভাৰ ইজ ইন দ্য চাউদাৰ্ণ বেংক অফ ব্ৰহ্মপুত্ৰ? আৰু অপশ্যন কেইটা আছে মানস, সোৱণশিৰি, সোৱণশিৰি, দিখৌ, ৰঙা নদী। আৰু শুদ্ধ অপশ্যনটো হৈছে দিখৌ নৈ। নেক্সটলি, নিম্নলিখিত সমূহৰ ভিতৰত কোনটো হৈছে আটাইতকৈ পুৰণি উৎপাদন কেন্দ্ৰ? হুইচ অফ দ্য ফলোইং ইজ দ্য অল্ডেষ্ট প্ৰডাকশ্যন চেণ্টাৰ অৰ ইউনিট? আৰু অপশ্যন কেইটা হৈছে ডিগবৈ শোধনাগাৰ, ডিগবৈ ৰিফাইনেৰী, নুমলীগড় শোধনাগাৰ, নুমলীগড় ৰিফাইনেৰী, বঙাইগাঁও ৰিফাইনেৰী, গুৱাহাটী শোধনাগাৰ, গুৱাহাটী ৰিফাইনেৰী। আৰু শুদ্ধ অপশ্যনটো হৈছে ডিগবৈ ৰিফাইনেৰী, যি 1901 চনত স্থাপিত হোৱা আটাইতকৈ পুৰণি প্ৰডাকশ্যন ইউনিট অসমৰ। নেক্সট নম্বৰ 21, নিম্নলিখিত সমূহৰ ভিতৰত ইউনেস্ক' স্বীকৃত ঐতিহ্য ক্ষেত্ৰ কোনটো? হুইচ অফ দ্য ফলোইং ইজ ইউনেস্ক' ৱৰ্ল্ড হেৰিটেজ চাইট? আৰু ইয়াৰ ভিতৰত আছে অপশ্যন কেইটা আছে মাজুলী, নদীদ্বীপ, শুৱালকুছি, কামাখ্যা মন্দিৰ আৰু মানাস ৰাষ্ট্ৰীয় উদ্যান। আৰু ৰাইট এনচাৰটো হৈছে মানাস ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো ৱৰ্ল্ড হেৰিটেজ চাইটৰ ভিতৰতে ধৰা হয়। নম্বৰ 22, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নিম্নলিখিত কোনখন জিলাক স্পৰ্শ নকৰে? হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট ইজ নট টাচ্ড বাই দ্য কাজিৰঙা নেশ্যনেল পাৰ্ক? আৰু অপশ্যন কেইটা হৈছে গোলাঘাট, নম্বৰ বি কাৰ্বি আংলং, নম্বৰ চি নগাঁও আৰু নম্বৰ ডি মৰিগাঁও। আৰু শুদ্ধ অপশ্যনটো হৈছে মৰিগাঁও ডিষ্ট্ৰিক্টক টাচ কৰা নাই। চ' ফ্ৰেণ্ডছ, ইমান ধৈৰ্য সহকাৰে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। পৰৱৰ্তী ভিডিঅ'ত আমি এইদৰে আৰু ইনফৰ্মেটিভ ভিডিঅ'সমূহ আমি দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।